মই যেতিয়া USTMৰ কথা ক'লো গোটেইখন হুলস্থুল লগাই দিলে কিন্তু তৰুণ গগৈটো এইটো কথা কৈ গৈছিল মইতো ফাইলৰ পৰাহে পালো তৰুণ গগৈ ডাঙৰীয়াই কৈ গৈছে যে গুৱাহাটীত বানপানী হোৱাৰ মূল কাৰণ হ'ল জোৰাবাট এতিয়া কংগ্ৰেছে মুখ গালি পাৰে তৰুণ গগৈ লৰায়ো মুখ গালি পাৰে কয় USTMৰ নাম কিয় ললে এটা বাপেকে কোৱা কথা যদি পুতেকে ভুল বুলি কয় মই কি কৰিব পাৰো কক সবতেতো ৰাজনীতি বিচাৰি থাকিলে নহব মুসলিম মানুহ হলে সংৰক্ষণ দিব লাগিব সেই ভাৱধাৰণাটোৰ পৰা আঁতৰিব লাগিব USTMৰ মালিক যদি হিন্দু হলেতেন ইমান চিঞৰ বাখৰ কৰিলেহেঁতেন নেকি আজি যেটো তৰুণ গগৈয়ে কৈ গৈছে এবাৰ নহয় 2005ৰ পৰা 14 লৈকে মই পেপাৰ কাটিং উলাইছো 25টা পেপাৰ কাটিং পাইছো এতিয়ালৈকে তেওঁ কৈছে মেঘালয় কেছ দিব লাগে মেঘালয় আমাক শেষ কৰিলে তেওঁ আৰু কৈছে তেওঁ অখিল গগৈকো দুখ দি থৈ গৈছে যে গুৱাহাটীৰ বানপানীৰ দুখী আনজন দুখী হ'ল অখিল গগৈ এইটো বিতৰ্কত মই নাযাওঁ কিন্তু তৰুণ গগৈ ডাঙৰীয়াই জিয়াই থাকোতে তেওঁ বাৰে বাৰে কৈ গৈছে যে জোৰাবাটৰ কাৰণে গুৱাহাটীত আৰ্টিফিচিয়েল বানপানী হয় তেতিয়া USTM নাছিলেই আজি এটা USTMৰ মালিকজন মুছলমান সম্প্ৰদায়ৰ মানুহ হোৱা ভাবে কংগ্ৰেছে এনেকে লাগি গৈছে উদ্ধাৰ কৰিবৰ কাৰণে